বন্ধুসকল, আপোনালোক সকলোলৈ মই নমস্কাৰ জনালোঁ আৰু এইখিনি ফুলৰ সৈতে আপোনালোক সকলোলৈ মই গুড মৰ্ণিঙো জনালোঁ। আশা কৰোঁ আপোনালোক এই ফুলৰ দৰে সকলো সুখে থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ। আচলতে মই ৰাতিপুৱা শুই উঠি দৰজা খুলি সদায় ফুলনিখনত এপাক ঘূৰোঁ, কিয়নো ৰাতিপুৱা শুই উঠি নানা বৰণৰ ফুলখিনি দেখিলে বহুত ৰঙৰ ফুল আছে, গতিকে সকলোখিনি ৰঙেই মোৰ পচন্দ। গোটেই ফুলখিনি দেখি ৰাতিপুৱা যেতিয়া দেখি পাওঁ মোৰতো বহুত ভাল লাগে আৰু দিনটো মনটো ভাল লাগি থাকে বা সকলোখিনি ভালে চলিচালমি যায়, সুখ শান্তিৰে যায়। গতিকে আপোনালোককো এই ফুলখিনি মই দেখুৱালোঁ যাতে আপোনালোকো এই ফুলৰ দৰে দিনটো ভালে কৌশলে পাৰ হয়। আৰু আজি মই আলহী আহিব ঘৰলৈ, মোৰ ডাঙৰ ছোৱালীজনী নাতি আহিব, গতিকে সেইখিনি মই দেখুৱাম আপোনালোকক। কি বনাম, কি কৰিম, কি খুৱাম, সকলোখিনি আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে আজি মোৰ ডাঙৰ ছোৱালীজনীয়ে আৰু নাতিজনীয়ে আহি আছে, ইয়াৰ ঘৰলৈ আহি আছে। মই ৰাস্তাতে ৰৈ আছোঁ সিহঁতক চাবলৈ। দাঁত ওলাই আহিছে। নানি ইমান দেৰি মাহেঁতি কেলৈ অহা নাই? আহিব ৰ'বা, সিহঁতি কামতহে গৈছে। কেতিয়া আহিব? কেতিয়া আহিব? আহিব এতিয়া অকণমান দেৰি, আৰু কিবা কাম কৰি আছে নাই সিহঁতি, সেইটো কাৰণে দেৰি হৈছে। আহিব এতিয়া। মোক তেতিয়াহ'লে কিবা ভিডিঅ' এটা বনাই দিয়ক না বিহুৰ। বিহু? মই কেনেকৈ ভিডিঅ' বনাম আকৌ বিহু? হেৰি চাদৰ মেখেলা চাদৰ মেখেলা পিন্ধিবলৈ বনাবা? তুমি বিহু নাচিব পাৰিবা? পাৰিম। হয় নি? অকণমান দেৰিকৈ কৰি দিম। নালাগে, এতিয়াই লাগিব। আই, বিহু নাচিব পাৰিবা জানো? পাৰিম। তেতিয়াহ'লে ৰ'বা, বনাই দিম ৰ'বা। সেইজনী মোৰ নাতিজনী বহুত নাচনী, খালি বিহু নাচিব লাগে আৰু আহিলেই মানে কিবা এটা পিন্ধাই দিবই লাগে আৰু এনেই নাথাকে, অকল নাচিয়ে থাকে আৰু তৎনাইকিয়া কৰি আছে মোক কাপোৰ পিন্ধাই দিব লাগে নাচিবলৈ। পগলা নিচিনাকৈ নাচি আছে। অকল নাচি থাকে খালি, মহা নাচনী। স্কুলত বিহু নাচে, বিহুত প্ৰাইজো পায়। এইবাৰ নাচি পেলাই ফাৰ্ষ্ট হৈছে বিহুত। মহা নাচনী। চেৰেংকৈ লাগিলে বুকুতে জৈ, চাগে তই আছিলি কলিজাতে হৈ, ৰৈ 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 তোলৈ চাওঁ, ৰৈ 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 তোলৈ চাওঁ, চেৰেংকৈ লাগিলে বুকুতে জৈ, চাগে তই আছিলে কলিজাতে হৈ, ৰৈ 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 তোলৈ চাওঁ, ৰৈ 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 তোলৈ চাওঁ। তাতে টেবুলতে থোৱাচোন, টেবুলতে থোৱা, টেবুলতে। কাপোৰ আনিছে, তাৰে কাপোৰ দুযোৰমান চাব বিচাৰিছোঁ। মেখেলা চাদৰ আনিছে, এইফালে কাপোৰ আনিছে। চাওঁচোন ল'ব পাৰোঁ নেকি এযোৰ, বৰ ধুনীয়া লাগিছে বাৰু কাপোৰ দুযোৰ। মানে দুযোৰমান মেলি চাচোন। এযোৰ ব্লেকত আছে দেই, এযোৰ গোটেইযোৰ মিনা কৰা হ'ব। এযোৰ আছে ভণ্টি, এযোৰ আছে। দাম এযোৰ তোমাৰ ব্লেকত হ'ব, সূতা ফুলত হ'ব ভণ্টি, এইটো গুণা ফুলত হ'ব। ফুলুন তুমি নুফুলিবা দে জানো? মই চব দেখাই দিম বাৰু। ভণ্টি অকণ ধৰা তুমি। এইযোৰ দেখিলানে? এইযোৰ ল'ম বুলি ভাবিছোঁ, আপোনালোকক দেখুৱাম বাৰু কোনযোৰ ল'ম মই।
এইযোৰ লৈছোঁ, এইযোৰ কেনেকুৱা লাগিছে চাওকচোন বাৰু। এইযোৰ ভাল লাগিব নি বাৰু চাওক। এইযোৰ মই ল'ব বিচাৰিছোঁ। দাম বহুত খালি, হ'লেও মানে লৈছোঁ আৰু এইযোৰকে পচন্দ হৈছে এইযোৰ। আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ। এইফালে ব্ৰইলাৰ আনিছোঁ। এয়া পোলাও বনাম। এইখিনি পোলাওখিনি বনাবৰ কাৰণে এয়া গাজৰ, মটৰ, বুটখিনি মই বইল কৰি ভাজি লৈছোঁ। এইফালে পনীৰ আৰু নহৰু, জলকীয়া, আদা, পিঁয়াজ, এইখিনি গোটেই বস্তুখিনি এইখিনি পোলাওৰ কাৰণে। আৰু এইফালে ব্ৰইলাৰ বনাবৰ কাৰণে ধনিয়া, ব্ৰইলাৰ লৈছোঁ, ওলকবি, আলু লৈছোঁ আৰু আদা, নহৰু। গতিকে এইখিনি ব্ৰইলাৰখিনি বনাবৰ কাৰণে লৈছোঁ। ব্ৰইলাৰখিনি বেলেগকৈ তৰকাৰী বনাম আৰু পোলাওখিনি এনেকৈ বনাম। আৰু এইফালে বিলাহী টপ বনাম। এয়া নহৰু, জলকীয়া লৈছোঁ। এইখিনি ইয়াত অকণমান চেনি দি পেলাই বিলাহী টপ বনাম। মিঠা হ'ব অকণমান, তেতিয়া খাই ভাল লাগিব। এতিয়া যিহেতু ঠাণ্ডা, অকণমান এনেকৈ বনাই খালে বেছি ভাল লাগে। আৰু ছোৱালীজনীও মন কৰিছে, আজি খাম বুলি কৈছে। গতিকে এনেকৈ আজি সাঁজটো বনাম। আৰু এতিয়া মই দেখুৱাম আপোনালোকক কেনেকৈ বনাম। ব্ৰইলাৰখিনি বনাবলৈ প্ৰথমতে তেল গৰম কৰি মই অকণমান আদা, নহৰু দি লৈছোঁ তেলতে। তাৰপিছতহে মছলাখিনি দিম। অকণমান জিৰা, সুদা জিৰা, অন্য একো বস্তু দিয়া নাই, অকল জিৰা অকণমান খুন্দি দিছোঁ। আৰু এইখিনি ব্ৰইলাৰখিনিতে মই পিঁয়াজ, আদা, নহৰু, নিমখ, হালধি, জলকীয়া গুড়ি আৰু বিলাহী এটা, পকা বিলাহী এটা কাটি পেলাই ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ইয়াতে ভাজি দিম। পোলাওখিনি কাজিয়া হৈছে। আদা, নহৰু গোটেইখিনি দিম। এতিয়া পোলাওখিনি হৈ গ'ল। এইখিনি নমাই দিওঁ এতিয়া।